As per the directions of Assam Pradesh Congress Committee, we have been directed to host a cycle rally in protest of the rising price and the anti-farmers bill. So since we are in the hills, we are exempted of the cycle rally. So we had this sit-in demonstration, a peaceful demonstration against the BJP-led government, which had a very bad governance and anti-public attitude. So we, the Congress party, feel that the people has been discriminated, and that is why we are here gathered in this sit-in protest. And we want the public to also understand that the BJP-led government is totally not for the people, and the government should take care of the public. And with this medium, I also want to appeal to the people that the BJP-led government is against the farmer, who are the backbone of the country, and that is why we are all in this sit-in demonstration. এই প্ৰগ্ৰামটো সাইকেল ৰেলী প্ৰগ্ৰামটো গোটেই আমাৰ অসমতে হৈছে আজি দিনটোত, আৰু আমাৰ তিনটা ব্লক আছে, ডিফু তিনটা এলে আছে, ডিফু আছে, হাওড়াঘাট আছে, বোকাজান আছে, তিনটা এলেতে এই ৰেলীটো আমাৰ কৰা হৈছে। প্ৰত্যেকটো ব্লকতো কৰা হৈছে এইটো, আৰু এইটো কৰা এটাই উদ্দেশ্য আছে, আমাৰ বিজেপি গভৰ্ণমেণ্টে ৰাইজৰ বিৰুদ্ধে যিবিলাক মানে কাম কৰি আছে সেইটো আমাৰ ৰাইজ বহুত অতিষ্ঠ হৈছে, আৰু সেই ৰাইজক সকাহ দিবৰ কাৰণে আমি যিমান পাৰোঁ ৰাইজৰ হকে কাম কৰিম বুলি আমি ভাবিছোঁ। আৰু বিশেষকৈ এই কৃষকৰ কাৰণে আমাৰ এখন ভাৰতবৰ্ষ এখন কৃষক প্ৰধান দেশ, সেই দেশখনৰ কৃষকৰ যিখিনি হাৰাশাস্তি হৈছে, কৃষকক নিৰ্মমভাৱে যেনেকৈ হত্যা কৰিছে, কৃষকে প্ৰাপ্য বস্তু বিচৰাৰ কাৰণে, সেইটো আমি কংগ্ৰেছে বিৰোধিতা কৰিছোঁ। আৰু দিনক দিনে নিত্য প্ৰয়োজনীয় বস্তুবিলাক মূল্যবৃদ্ধি বাঢ়িবলৈ ধৰিছে। সেই মূল্যবৃদ্ধি বঢ়াৰ কাৰণে আমাৰ সাধাৰণ ৰাইজে কিমান যে অসুবিধাত পৰিছে সেই কথাটো সকলোৱে অৱগত, আৰু ৰাইজে একেবাৰে বেয়া পাইছে। তেখেতে চল চাতুৰি কৰি তেখেতসকলে শাসনত আহি ৰাইজক মিছা কথা কয়। আজি তেওঁলোকে শাসনভাৰ লৈ ৰাইজক যিখিনি শাস্তি দিছে সেইখিনি আমি প্ৰতিবাদ কৰিছোঁ, আৰু ৰাইজক ফাঁকি দি কেতিয়াও তেখেতসকলে ভৱিষ্যতৰ চৰকাৰ গঠন কৰিব নোৱাৰে, কাৰণ মিছা কথা দুদিনমানৰ কাৰণে হয়, চিৰদিনৰ কাৰণে নহয়। ৰাইজে বুজি পাইছে, ৰাইজে আকৌ বিচাৰিছে যে আমাক শান্তি লাগে, আমাক আগৰ নিচিনাকৈ থাকিবলৈ স্বাধীনতা লাগে, আৰু ৰাইজৰ হকে চৰকাৰে কাম কৰিব লাগে। সেই এনেকুৱা চৰকাৰহে আমি বিচাৰিছোঁ। সেইকাৰণে কংগ্ৰেছক আকৌ পুনৰবাৰ তেখেতসকলে বিচাৰিছে, আৰু কংগ্ৰেছে আমি সদায় ৰাইজৰ লগত আছোঁ, কোনো ধৰ্মৰ ভিত্তিক নহয়, কোনো জাতিৰ ভিত্তিক নহয়। ভাৰতবৰ্ষৰ যিমান জাতি আছে, উপজাতি আছে, যিমান ধৰ্ম আছে, সকলোকে মিলাই আমি কংগ্ৰেছে প্ৰগতি পথত আগুৱাই যাবৰ কাৰণে সদায় চেষ্টা কৰি আহিছোঁ, আৰু গোটেই মানুহখিনি একতাৰে কেনেকৈ বান্ধি ৰাখিব লাগে সেইখিনি আমি চেষ্টা কৰিছোঁ। আমাৰ কংগ্ৰেছে মানৱ ধৰ্মৰটোহে বিশ্বাস কৰে, কোনোবা মুছলিম, কোনোবা হিন্দু, কোনোবা খ্ৰীষ্টান, তেনেকৈ বেলেগ বেলেগকৈ নাভাবে। আৰু এই কথাবিলাককে আমাৰ বিজেপিয়ে বেলেগ বেলেগ ধৰণে মানুহবিলাকক মটিভেট কৰি তই হিন্দু, তই মুছলিম, তই খ্ৰীষ্টান, এই সকলো মানুহবিলাকক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰাইছে। সেইটো আমি কেতিয়াও মানি নলওঁ। আমাৰ যিটো ধৰ্ম নিৰপেক্ষ এখন দেশ, আমি শান্তিৰে আগৰ পৰা আছোঁ, তেনেকৈ আমি থাকিম বুলি ভাবিছোঁ, আৰু তেনেকৈ ৰাইজেও শান্তিৰে যেন দুসাঁজ দুমুঠি খাই জীয়াই থাকিব পাৰে তাৰে চেষ্টাত আমি সদায় আছোঁ। আৰু এই কংগ্ৰেছৰ প্ৰগ্ৰামটো আমি ৰাইজক শান্তি দিয়াৰ কাৰণে, সকাহ দিবৰ কাৰণে আমি কৰিছোঁ। আৰু আজি আমাৰ চাইকেল ৰেলী প্ৰায় সমাপ্ত হৈছেহি, আৰু এইখিনিকে আমি ৰাইজক ক'ব খুজিছোঁ যে নিজৰ হাততে ক্ষমতা আছে, ৰাইজে ৰজা, গণতান্ত্ৰিক দেশখনৰ ৰাইজে সময়ত উচিত ব্যৱস্থা ল'ব বুলি আশা ৰাখি মোৰ ভাষণ ৰাইজৰ প্ৰতি থকা অনুৰোধ ইমানতে সামৰণি মাৰিলোঁ।